এভৰিৱান মই বৰখাই মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ কচুৰ চব্জি। এই চব্জিখন খাই যে বহুত টেষ্টি লাগে। আপুনি যদি আগে পিছে কচু খাই বেয়া পায় তেন্তে প্লিজ এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু অকণমান হ'লেও কচু আপোনাৰ ফেভৰেট হৈ পৰিব। তেন্তে ব'লকচোন চাওঁ ভিডিঅ'টো কেনেকৈনো বনালোঁ এই কচুৰ চব্জিটো। ফাৰ্ষ্টত পাতবিলাক মই কাটি লৈছোঁ, এনেকৈ দেখুওৱা ধৰণে কাটি ল'ব আৰু ভিতৰত খুলি চাব, নহ'লে পোক থাকে যে সেইকাৰণে খুলি চাই চাফা কৰি ল'ব। তাৰপিছত এয়া মই ধুই লৈছোঁ কাটি মেলি লৈ। এতিয়া আৰু বাকী ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি কৰি লৈছোঁ। এয়া এটা বিলাহী, ডাঙৰ চাইজৰ বিলাহী সৰুকৈ কাটি লৈছোঁ। 3-4টা জলকীয়া কাটি লৈছোঁ। এচামুচ আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু এইটো ডাঙৰ চাইজৰ পিঁয়াজ ডাঙৰকৈ কাটি লৈছোঁ। আৰু পিছত লৈছোঁ এয়া বগা সৰিয়হ তিয়াই থৈছিলোঁ আধা ঘণ্টামান, তাৰপিছত পেষ্ট বনাই লৈছোঁ। এই পেষ্টখিনিৰ লগত মই পানী মিহলাই থৈ দিছোঁ। এতিয়া এটা সৰু প্ৰেছাৰ কুকাৰ লৈছোঁ, গেছত পাতি দি গৰম হ'বলৈ দিছোঁ। তাত মই এয়া জুইটো মই ফুল জুই দি থৈ দিছোঁ। এতিয়া মই তাত সৰহকৈ মিঠাতেল দি দিছোঁ, মিঠাতেল বা সৰিয়হ তেল সৰহকৈ দিব লাগিব এই ৰেচিপিটোত। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি, জলকীয়া আৰু আদা নহৰু যিখিনি থেতেলিয়াই থৈছিলোঁ সেইখিনিও গোটেইখিনি দি কিনে ভালকৈ লৰাই দিম। আদা নহৰুৰ কেঁচা গোন্ধ যোৱাৰ পিছত এয়া মই কাটি ৰখা বিলাহীখিনি ইয়াত দি দিছোঁ। ভালকৈ সিজালৈকে এইখিনি অকণমান লৰাই থাকিম। তাৰপাছত অকণমান সিজি যোৱাৰ পাছত ইয়াত মই দি দিছোঁ হালধি গুড়ি এচামুচ, তাৰপাছত দিছোঁ সোৱাদ অনুসৰি নিমখ। এইখিনিতে মই বাকী শুকান মছলাখিনিও দি দিছোঁ। এচামুচ জিৰা গুড়া, এচামুচ ধনিয়া গুড়া। এই মছলাখিনি মন কৰিব যাতে কম জুইত কম ফ্লেমত লাৰি থাকে। তাৰপিছত মই দিছোঁ গৰম মছলা এচামুচ, তাৰপিছত গোটেইখিনি লৰাই দিছোঁ। মছলাৰ গোন্ধ যেতিয়া আহিবলৈ ধৰিব তেতিয়া এই কচুখিনি, কাটি ৰখা কচুখিনি গোটেইখিনি দি দিব। এয়া আপোনালোকৰ দেখি চাগে লাগিছে এই বাচনটো সৰু হৈছে বনাবলৈ, কিন্তু নাই, পাছলৈকে কচুখিনি কমি যাব আৰু চব্জিখন তেনেই অকণমান হ'ব। এয়া মই দি দিছোঁ বগা সৰিয়হৰ পেষ্টখিনি ওপৰতে দি কিনে মই এতিয়া প্ৰেছাৰৰ লিডটো লগাই কিনে একদম চিমত 2টা হুইচেল যাবলৈ দিছোঁ। এয়া দি প্ৰায় 10-15 মিনিট পিছত এয়া হুইচেল এৰিলে। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আৰু আপোনালোকে যদি ভাবিছে কচুৱে ডিঙিত ধৰিব, তেনেকুৱা একো নহয়, একদম নধৰে। এবাৰ খাই চাব। এয়া ঠাণ্ডা হোৱাৰ পিছত মই লিডটো খুলি দিলোঁ। এয়া চাওকচোন কিমান অকণমান হৈ গৈছে চব্জিখিনি। এতিয়া মই ওলাই লৈছোঁ এটা বাটিত। ওলাই লৈ গোটেই চব্জিখিনি ওলাই লৈ কিনে ইয়াত মই দি দিছোঁ অলপমান সৰিয়হৰ তেল ওপৰত আৰু ভালকৈ লৰাই দিলেই হ'ল। এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। আশা থাকিল আপোনালোকে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি টেষ্ট কৰি চাব আৰু কমেণ্ট ছেকশ্যনত মোক জনাব কেনেকুৱা পালে আপোনালোকে এই ৰেচিপিটো। থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।